প্ৰাচীন ভাৰতৰ এজন বিশিষ্ট অৰ্থনীতিবিদ আৰু দাৰ্শনিক চাণক্যৰ নীতিসমূহ আজিও সমানে প্ৰাসংগিক। কূটনীতিত তেওঁৰ বিশেষ দক্ষতাৰ বাবে তেওঁক কৌটিল্য বুলিও জনা গৈছিল। চাণক্য নীতি অনুসৰি কেনেকৈ বন্ধু বাছনি কৰিব লাগে চাওঁ আহক। চাণক্য নীতি অনুসৰি কাৰোবাৰ সৈতে বন্ধুত্ব কৰাৰ আগতে এজনে আনৰ বাবে কিমান ত্যাগ গ্ৰহণ কৰিব পাৰে সেয়া চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। যিমান সম্ভৱ নিজৰ বাহিৰে আন কাকো লাভান্বিত নকৰা ব্যক্তি এজনৰ পৰা যিমান দূৰত থকা যায় সিমানেই ভাল, কাৰণ তেওঁলোক কেতিয়াও ভাল বন্ধু হ'ব নোৱাৰে। চাণক্যই কৈছিল যে বন্ধু বাছনি কৰাৰ আগতে ব্যক্তিজনে ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰিব পাৰিবনে নাই চাব লাগিব। বেয়া আৰু ভালৰ মাজত পাৰ্থক্য কৰিব নোৱাৰা কাৰোবাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক অত্যাধিক ক্ষতিকাৰক। পৰৱৰ্তী পদক্ষেপটো হ'ল ব্যক্তিজনৰ চাৰিওপিনে থকা মানুহসকলে ব্যক্তিজনৰ বিষয়ে কি ভাবে সেয়াও গুৰুত্বপূৰ্ণ। যদি তেওঁৰ ওচৰৰ আন লোকসকলে তেওঁৰ পিছফালে তেওঁৰ বিষয়ে ভাল কথা কয়, তেন্তে আপুনি বুজিব লাগিব যে ব্যক্তিজন সঁচাকৈয়ে ভাল। যদি এজন ব্যক্তিয়ে তেওঁৰ পিছফালে তেওঁৰ ওচৰৰ কাৰোবাক অপবাদ দিয়ে, তেনেহ'লে সেই ব্যক্তিজনৰ চৰিত্ৰৰ বিষয়ে সন্দেহ ৰৈ যায়। বন্ধু বাছনি কৰাৰ আন এটা পদক্ষেপ হ'ল ব্যক্তিজনৰ চিন্তাধাৰা মন কৰা। এজন ব্যক্তি যি নিজকে লাভান্বিত কৰিবলৈ অত্যাধিক মিছা নকয়, নিজৰ জ্ঞান আৰু তেওঁৰ চেহেৰাৰ বিষয়ে গৌৰৱ নকৰে আৰু আন লোকৰ মতামতক মূল্য দিয়ে, তেওঁ সকলোতকৈ ভাল। প্ৰকৃততে চাণক্যই মানুহক কাৰো সৈতে বন্ধুত্ব নকৰিবলৈ আৰু সকলো বিচাৰ নকৰিবলৈ পৰামৰ্শ দিছিল।